নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ সব ঠিকে চলিছে নে আজি ইমান দিনৰ মূৰত 5:30 বজাত ছুটি কি মজা নহ'লে অভাৰটাইমকে মাথা বেয়া হৈ যায় অবিনাশ ছুটি আজি আৰু ছুটি 5:30 বজাত পুৰা খোজ আজিলো হ'ব 5:30 ছুটি পাইছে না চবে ইহঁত আছে বাৰু আমাৰ কেইটাৰ আজি সোনকালে ছুটি এইটো চাবি আনিবলৈ পাহৰিলে ৰুমৰ আকৌ সোমাই গ'ল মই ৰখি আছোঁ আৰু এইটো মহাশয় এই তই চলাবি অঁ মই বহিম তই মোৰ বাইকখন লাহে লাহে নাযায় দেই 90তকৈ তলত নাযায় লাহে লাহে নাযায় তই ষ্টাৰ্টে নোহোৱা দেখিলে ৰ তই নিউট্ৰেল কৰি ল ই যাৰ লগত আহিছিলে তাক অভাৰটাইমত ৰখাই দিলে এতিয়া বেচাটো যাবলৈ একোৱে নাই তো মই বোলো বল মই থৈ আহিমগে কিন্তু এনেই থোৱাগে নাই আকৌ ভাড়া হিচাপত হাফ প্লেট চিকেন ৰাইচ লাগিব বুলি কৈছোঁ কিন্তু ই মোৰ লগত প্ৰেংক কৰি দিলে মই সেই জিজাই সোমাম বুলি কৈছিলোঁ এই আকৌ আহি মেলি ইয়াতহে সোমালেহি এতিয়াহে গম পালোঁ বাইকখন সেইকাৰণে সি চলাম বুলি ক'লে তাক ৰুমত থৈ মেলি তিনিচুকীয়া টাউনৰ ফালে আহিলোঁ মানে আমাৰ তাইৰ কুঁহিয়াৰ ৰস খাবলৈ মন গৈছে বুলি কৈছে তো তাকে বিচাৰি আহিছোঁ বতৰটো ডাৱৰীয়া বুলিয়ে নেকি আগৰ নিচিনাকৈ আজি কুঁহিয়াৰ ৰস বিকা ঠেলাবোৰ নাই শেষত সেই বিশালৰ আগত এখন পালোঁগৈ সেইখনতো বোলে ষ্টক খতমেই হ'ল 2 গিলাচ মানহে ওলাব মই বোলো যিমান ওলাই দি দিয়ক আৰু বাৰু আজিৰ কাহিনীটি ইমানখিনিতে সামৰিছোঁ ময়ো বাইকত তেল ভৰাই মেলি সোনকালে ঘৰলৈকে যাওঁ